যিহেতু মোৰ 19 বছৰ হৈ গৈছে সেইকাৰণে মই ভাবিছোঁ মানে মই বয়ফ্ৰেণ্ড এটা পতাম আৰু এই বয়ফ্ৰেণ্ডটো পতাবৰ বাবে মই নিশ্চয় মা আৰু মোৰ পাপাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব চ' পাৰ্মিশ্যনটো লৈ লওঁ চাওঁ ৰিয়েকশ্যনবোৰ মোক গালিও দিব পাৰে তাক লৈ কোনো হাঁহিব নালাগে গালি খোৱাটো চবৰে কৰ্তব্য চবেই গালি খায় চবেই শুনিছে গালি ঘৰৰ পৰা অকল যে মই শুনিম সেনেকুৱা কথা নহয় বাৰু মোক একচেপ্টো কৰিব পাৰে চাই লওঁ ৰিয়েকশ্যনবোৰ ফাৰ্ষ্টতে মাৰ পৰা জানি লওঁ জোৱায়েকৰ খবৰ বা কেনেকৈ লয় বাৰ পৰা জানি লওঁ মায়ে তাত বৈ আছে ডাৰ্লিং ডাৰ্লিং চে হাই 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 অঁ মোৰ এতিয়াতো 19 বছৰ হৈ গ'ল হয় নাই মই এতিয়া বয়ফ্ৰেণ্ড এটা পতাব পাৰোঁ হয় নাই বাৰু পতাব পাৰোঁ নাই বাৰু যা শুন তই এইখিনি বাদ হওক নহয় তুমি মোৰ কথাটো গুৰুত্ব দিয়া শুনা শুনা তুমি জোৱাইক চাবলৈ মন নাযাব নি তোমাৰ আমাৰ মাৰ মৌনতাই বহুত কথা কয় এইটো মৌনতা বৰ বেলেগ মানে এইটো মৌনতা এইটো বুজাইছে তই এইখিনি বা আঁতৰি যা নহ'লে ফোনে চোনে ভাঙি পেলাম বয়ফ্ৰেণ্ডৰ পিছৰ কথাটো মাথাটো নিজৰটো বচা সেইকাৰণে মই মাৰ মৌনতাটো বুজি পাই মাৰ ওচৰৰ পৰা আঁতৰি আহিছোঁ এতিয়া যাওঁ পপা ওচৰলৈ পপা একো নকওঁ মোক মই জানো বহুত ভাল মোৰতো 19 বছৰ হৈ গ'ল হয় নাই হয় নাই মই কি কৰিব লাগে তাৰপিছত সেই মই মানে এতিয়া ল'ৰা এটা ভাল পাওঁ বুলি ভাবিছোঁ বয়ফ্ৰেণ্ড বুলি লওঁ বুলি ভাবিছোঁ তাৰপৰা মাক সুধিলোঁ মায়ে মৌনতা অৱলম্বন কৰিলে তোমাক এতিয়া কি কওঁ কি কয় বয়ফ্ৰেণ্ডটো বাদ দিয়া আকৌ কেলে তুমি এতিয়া খুই থাকা মায়ে যদি মৌনতা অৱলম্বন কৰিছে তাৰ মানে মায়ে মৌনতা অৱলম্বন কৰিছে মানে পপাই একোডাল ক'ব নোৱাৰে সেইটো কথা একোডাল নহ'ব মানে পপাৰ ওপৰত যদি আশা কৰি মই কিবা এটা কৰিম বুলি ভাবোঁ নহয় একোডাল নহ'ব তেওঁ মানে ডাইৰেক্ট কৈ দিব মাক সোধা মা যদি মৌনতা অৱলম্বন কৰিলে সেইটো মানে নিষেধ মাৰ মৌনতা মানে নিষেধাজ্ঞা